जिंदाबाद जितेंद्र सिंह जिंदाबाद कांग्रेस पार्टी जिंदाबाद कांग्रेस पार्टी भूपेन बोरा जिंदाबाद भूपेन बोरा जिंदाबाद वाजिद अली चौधरी जिंदाबाद वाजिद अली चौधरी जिंदाबाद रकीबुल हुसैन जिंदाबाद रकीबुल हुसैन जिंदाबाद शामसुल इस्लाम जिंदाबाद शामसुल इस्लाम जिंदाबाद भूपेन बोरा जिंदाबाद जितेंद्र सिंह जिंदाबाद সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। তাৰ লগতে মানে আমাৰ যোৱাকালি যিটো খবৰ ওলাইছে যে মহামা ব্লক কমিটিৰ সভাপতি মানে জালুক নিৰ্বাচিত কৰিছে, সেইবাবে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ বৰা ডাঙৰীয়াক মানে শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। তাৰ লগতে আমাৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে, আমাৰ শামসুল ইছলাম আছে, আমাৰ প্ৰাক্তন মন্ত্ৰী ওয়াজিদ আলী চৌধুৰী আছে, আদি কৰি MLA জাকিৰ হোসেন শিকদাৰ, MLA আব্দুর রহিম আদি সকলোৱে যিটো মানে আমাৰ এই মহামা ব্লক কংগ্ৰেছৰ ওপৰত যিটো মানে কি চলাইছিল মানে গুৰুত্ব আৰোপ কৰিছিল বা জৰীপ চলাইছিল দলীয় কৰ্মীসকলৰ মাজত, সেই জৰীপত যে আমাৰ সঠিক ৰূপটো ওলাই আহিছে, তাৰ কাৰণে আমি সকলো কংগ্ৰেছ কৰ্মী তথা কংগ্ৰেছ নেতাক ধন্যবাদ জনাইছোঁ। আৰু আগতো দিনত বিশাল নবনির্বাচিত নুরুজ্জামান আজকে সিলেকশন করছে, তার জন্য আমি 100% মানে কংগ্রেস অধিকার বলি